এয়া আজি হাতখনত 9টাকৈ চিলাই পৰিলে। কিয় পৰিলে কি হ'ল সকলোখিনি কৈ আছোঁ, ভিডিঅ'টি চাওক। এয়া মোৰ হাতত আজি অলপ ফ্ৰেকচাৰ হৈছে। মানে দিনত মই আমাৰ ঘৰত মানে এখন বেয়া দৰ্জা আছিলে। দৰ্জাখনত এই যে লক কৰিব পৰা যে হেণ্ডেলডাল যে থাকে, সেই হেণ্ডেলডাল এনেকৈ জোৰকৈ ধৰি আছিলোঁ। ধৰি থাকোঁতে দৰ্জাখন পেলাই দিব লৈছিলোঁ একদম। এনেকৈ পেলাই দিব লগত মানে ধৰি থাকোঁতে পেলাই দিবলৈ ধৰোঁতে মানে দৰ্জাখন ফুটো আছিলে, আগৰ পুৰণা কাঠৰ দৰ্জা হয়। তো পৰিব যোৱাতে মানে এনেকৈ মোৰ হাতখন জোৰছে হেৰি গৈছে, কি বুলি কয় এইটো, তাৰপিছত ফালি গৈছে হাতখন একেবাৰে। এনেকৈ এইটো ঠাইটোৰ পৰা ন এনেকৈ একদম ফালি গৈছে তললৈ। ফালি গৈ মানে অলপৰ কাৰণে এইটো আঙুলি মানে এইটো ছাইড এক্সট্ৰা হৈ নগ'ল, নহ'লে পৰি থাকিলে। এতিয়া মানে এখন হাত সেয়া মোৰ লগৰজনে মোক এবাৰ খবৰ ল'বলৈ আহিলে। অৱশ্যে হস্পিটেলত যাব দিনা ইয়াতে আছিলে। Frankly, what is you exactly happy has gone on? Is that what you wanted to tell me, Mercutio? Guys, hatal ekhane tom dekha hoyne ifale lagse sorry সবাই খালে মাত্ৰ দেখছে অৱস্থা মানে আৰু মানে কি মাথাত একদম বেংগা মানে মানে চুগাৰ উঠোৱা নাম পাইছে আৰু কাৰ্বিক হাতখান গোটেই বিষ মানে পিঠি দিলে পাতল লাগি আৰু আজি চিষ্টাৰে ফেচপেক লাগি দিছে, তাই লাগাইছে সকলো কৰিছে বেচনৰ ফেচপেক। এইটো সাধাৰণ নাই কিন্তু এনেই আছে, কি কৰোঁ কি নকৰোঁ চাই লাগি দিলে আৰু ভিডিঅ'টি চাই যদি অকণমান হ'লেও ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰি দিবা। বাই বাই।